हेलो फ्रेंड्स आज आपनलोকৰ লগত সার্ভাইকেল স্পন্ডাইলাইসিসৰ বিষয়ে আলোচনা কৰিম তে স্পন্ডাইলাইসিসটো কি হয় বা ইয়াক কি কাৰণত আপোনালোকৰ স্পন্ডাইলাইসিস হয় বা ইয়াক নহব কাৰণে আপোনালোকে কি উপায় অৱলম্বন কৰিব পাৰে আৰু হৈ যোৱাৰ পিছত কি মেডিসিন দিয়া হয় এক্সাৰসাইজ কি এক্সাৰসাইজ দিয়া হয় বা কি মেডিসিন দিয়া হয় এনেকৈ গোটেইখিনি ডিটেইলছ আলোচনা কৰিম আজি গতিকে মই ভিডিঅটো লাষ্টলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো স্পন্ডাইলাইসিস হৈছে আপোনাৰ আমাৰ যেটাল ৰাজহাড় আছে ৰাজহাড়ত আপোনাৰ সৰু 33 ডাল ভাৰ্টিব্ৰা থাকে সৰু হাড়ৰ টুকুৰা থাকে আৰু এই প্ৰত্যেকডাল ভাৰ্টিব্ৰাৰ মাজতে আপোনাৰ ডিস্ক কিছুমান থাকে যাক মেডিকেল টাৰ্মত ইন্টাৰভাৰ্টিব্ৰাল ডিস্ক বুলি কোৱা হয় গতিকে এই ডিস্কটোৰ কাম হৈছে আপোনাৰ যে দুটা ভাৰ্টিব্ৰা দুটা সৰু হাড়ৰ টুকুৰাৰ মাজত হেতু যাতে দুটা হাড়ৰ টুকুৰা দুটা ভাৰ্টিব্ৰা যাতে লক হ'ব নোৱাৰে এটা আনটোৰ লগত যদি ঘৰখন হ'ব নোৱাৰে যাতে টাচ হ'ব নোৱাৰে সেই হিচাপত দুটা ভাৰ্টিব্ৰাৰ ডিসটেন্সটো মেইনটেইন কৰি ৰাখে এই ইন্টাৰভাৰ্টিব্ৰাল ডিস্কটোৱে আৰু কিবা কাৰণত যদি আপোনাৰ সেই ইন্টাৰভাৰ্টিব্ৰাল ডিস্ক যেটো আছে ডিস্কটো যদি ক্ষয় যায় ক্ষয় গলে আপোনাৰ যদি এটা ভাৰ্টিব্ৰা আৰু এটা ভাৰ্টিব্ৰাৰ লগত যদি টাচত আহি যায় আপোনাৰ ডিঙিটো মুভমেন্ট কৰা টাইমত যদি আপোনাৰ এটা হাড়ৰ লগত আৰু এটা হাড়া যদি ঘৰখন হৈ যায় তেতিয়া ঘৰখন হলে তাতে তেতিয়া আপোনালোকে তাতে বিষ অনুভৱ কৰে আৰু এই প্ৰবলেমটোকে স্পন্ডাইলাইসিস বুলি কোৱা হয় তে স্পন্ডাইলাইসিসটো যদি আপোনাৰ ডিঙিৰ সার্ভাইকেল এৰিয়াত যদি হয় আপোনাৰ এটো প্ৰবলেম সার্ভাইকেল এৰিয়াটো আপোনাৰ ফাৰ্ষ্টৰ ষ্টাৰ্টিংৰ C1 ৰ পৰা আৰম্ভ কৰি C7 লৈকে যি সাতটা হাড়া আছে এই এৰিয়াখিনি সার্ভাইকেল এৰিয়াত পৰে গতিকে এই সার্ভাইকেল এৰিয়াত যদি আপোনাৰ এই প্ৰবলেমটো হয় তেতিয়া তাক সার্ভাইকেল স্পন্ডাইলাইসিস বুলি কোৱা হয় আৰু যদি আপোনালোকৰ কঁকালত এটো প্ৰবলেম হয় লম্বাৰ এৰিয়াত যদি হয় তাক লম্বাৰ স্পন্ডাইলাইসিস বুলিও কোৱা হয় তো এই সার্ভাইকেল স্পন্ডাইলাইসিসৰ প্ৰধান কাৰণখিনি ক'ব গলে আপোনাৰ প্ৰধান কাৰণখিনি এটা মেইন কাৰণটো হৈছে আপোনাৰ বয়স বাঢ়ি যোৱাৰ লগে যেটো এজ ফেক্টৰ বয়স বাঢ়ি যোৱাৰ লগে আপোনাৰ ইন্টাৰভাৰ্টিব্ৰাল ডিস্কডাল ক্ষয় হ'ব আৰম্ভ কৰে গতিকে ক্ষয় হৈ 40ৰ পৰা কিছুমান পেশেন্ট পোৱা যায় এজ 40 পাৰ হোৱাৰ পিছত বা ম্যাক্সিমাম আপোনাৰ 60 বছৰ পাৰ হোৱাৰ পিছতে ম্যাক্সিমাম স্পন্ডাইলাইসিসৰ পেশেন্ট পোৱা যায় গতিকে এনেকৈ বয়স বাঢ়ি যোৱাৰ লগে এই ইন্টাৰভাৰ্টিব্ৰাল ডিস্কডাল ক্ষয় হৈ যায় লাহে আৰু তাৰ ফলত বয়সীয়াল মানুহৰ ক্ষেত্ৰত স্পন্ডাইলাইসিস পেশেন্টটো বেছি পোৱা যায় তাৰপিছতো আজিকালি কিছুমান ডেকা বয়সতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কম বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো স্পন্ডাইলাইসিসটো দেখা যায় কাৰণ স্পন্ডাইলাইসিসটো মেইন হেতু ইন্টাৰভাৰ্টিব্ৰাল ডিস্কটোৰ ওপৰতে কথা হেতু যদি সোনকালে আপুনি যদি হেতুৰ ওপৰত যে আপোনাৰ ডিঙিত যেটো সার্ভাইকেল এৰিয়াত যেটো কার্ভ এটা আছে তো সিধা স্ট্রেট নহয় এটা কার্ভৰ নিচিনা আছে অলপ বেকা আছে গতিকে এই কার্ভটো যদি আপুনি ডিস্টার্ব কৰে তেতিয়াহলে আপোনাৰ ডিস্কটো সোনকালে ক্ষয় হৈ যোৱাৰ চান্স বেছি ডাঙৰ কিছুমান আছে আমাৰ মাজৰ কিছুমান বহুত ডাঙৰ ওখ গাৰু ইউজ কৰে ওখ গাৰু ইউজ কৰিলে আপোনাৰ কার্ভটো সিধা নরমালি নাথাকে তেতিয়া ডিঙিটো অলপ আগফালে ওলাই যায় আগফালে ওলাই গলে আপোনাৰ কার্ভটো ডিস্টার্ব কৰে যাৰ কাৰণে আপোনাৰ ইন্টাৰভাৰ্টিব্ৰাল ডিস্কটোৰ ওপৰত প্ৰেছাৰ পৰে আৰু সেই কাৰণে সোনকালে আপোনাৰ ইন্টাৰভাৰ্টিব্ৰাল ডিস্কটো ক্ষয় হয় বা ভাঙি যায় যোৱাৰ ফলত আপোনাৰ স্পন্ডাইলাইসিসৰ প্ৰবলেম সোনকালে আৰম্ভ হ'ব ধৰে বা নিজৰ কামৰ কাৰণেও আজিকালি আমাৰ যিখিনি অফিচিয়ালি কাম কৰো কম্পিউটাৰত হওক বা মোবাইলত বেছি টাইম গেম খেলাৰ ফলতো ডিঙিটো বেছি আগফালে সন্মুখৰ ফালে ঝুকাই কিনে আমি মোবাইল টিপি থাকো বা ল্যাপটপ টিপি থাকো এনেকে 8 ঘণ্টা 10 ঘণ্টা কন্টিনিউ এনেকা থাকাৰ ফলতো আমাৰ ইন্টাৰভাৰ্টিব্ৰাল ডিস্কৰ ওপৰত সেই ডিস্কটোৰ ওপৰত প্ৰেছাৰ পৰে যাৰ ফলত সোনকালে ডিস্কটো ক্ষয় হয় কিছুমান কাম কৰিলে আপোনাৰ ডিঙিৰ মুভমেন্টটো কম হয় একেফালে চাই কিনে একেফালে সন্মুখৰ ফালে চাই বা একেফালে চাই থাকিব লাগে ডিঙিৰ মুভমেন্টটো কম হয় এনেকুৱা কাম কৰিলেও যেনেকা যদি ধৰক আপুনি লং ড্ৰাইভ কৰি আছে লং জাৰ্নিত গৈছে আপুনি গাড়ী ড্ৰাইভ কৰি লং জাৰ্নিত গৈ আছে তেনেকা ক্ষেত্ৰতো আপুনি একেফালে চাই থাকিব লাগে ডিঙিৰ মুভমেন্টটো বহুত কম হয় সেই কাৰণে লং জাৰ্নিৰ ক্ষেত্ৰতো আপোনাৰ লং ড্ৰাইভৰ ক্ষেত্ৰতো আপোনাৰ এই সার্ভাইকেল এৰিয়াত প্ৰেছাৰ পৰে আপোনাৰ ইন্টাৰভাৰ্টিব্ৰাল ডিস্কত প্ৰেছাৰ পৰে যাৰ কাৰণে সোনকালে স্পন্ডাইলাইসিসৰ প্ৰবলেমটো হোৱা দেখা পোৱা যায় আৰু গধুৰ বস্তু ললে বেছি ভাৰী বস্তু ললে
আপোনালোকৰ যদি মাথাত বেছি ভাৰী বস্তু ওজন লয় তেতিয়াহ'লেও আপোনাৰ সেই ইণ্টাৰভাৰ্টিবল ডিস্কটোত প্ৰেছাৰ বেছি পৰে গতিকে যিমান প্ৰেছাৰ পৰিব সিমান সোনকালে ক্ষয় হ'ব এইটো নৰ্মেলি আপোনালোকে জানে যিমান প্ৰেছাৰ দিলে বস্তু এটাত প্ৰেছাৰ বেছি পৰিব তো বস্তু সোনকালে ক্ষয় হৈ যোৱাৰ চান্স থাকে জিম কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতৰ ডিঙিত বিষ সোনকালে ডিঙিত বিষ বুলি আহে স্পন্ডলাইচিছৰ প্ৰব্লেম হৈ যায় সিহঁতৰ এক্সৰে কৰিলে গম পোৱা যায় স্পন্ডলাইচিছ প্ৰব্লেম হৈছে কাৰণ সিহঁতে যিমান পৰিমাণে ৱেট উঠাব লাগে যিমানখিনি ওজন ল'ব লাগে আৰু ট্ৰেইনাৰে যিমানখিনি ল'ব দিয়ে তাতকৈ যদি বেছি লৈ লয় বেছিখিনি ৱেট উঠাব গ'লে তেতিয়া আপোনাৰ সেই ইণ্টাৰভাৰ্টিবল ডিস্কত প্ৰেছাৰ পৰে যাৰ ফলত আপোনাৰ সোনকালে স্পন্ডলাইচিছ প্ৰব্লেম দেখা পোৱা যায় যদি আপুনি বহি আছে বা থিয় হৈ আছে খোজকাঢ়ি আছে আপোনাৰ যেটো পজিশনটো এটা অতি গুৰুত্বপূৰ্ণ কথা আপুনি ষ্ট্ৰেট আছে না নাই মানুহটো না ডিঙিটো আগফালে কৰি আছে আপুনি বেকা হৈ আছে হেইটোৰ ওপৰত স্পন্ডলাইচিছ আপোনাৰ ৰাজহাড়ৰ হেইটোৰ ওপৰতো বহুত প্ৰভাৱ পৰে যেনেকৈ আপোনাৰ ডিঙিটো যদি সিধা কৰি ৰাখে আপুনি সিধা কৰি ৰাখিলে আপোনাৰ ডিঙিটোৰ ওজন আপোনাৰ ৰাজহাড়ৰ ওপৰত ওজনটো আপোনাৰ 4-5 কেজি মান ওজন অনুভৱ কৰে কিন্তু যদি তাত চাই যদি আপুনি 2 ইঞ্চি মান আগফালে যদি ডিঙিতে এনেকৈ আগুৱাই ৰাখে তাৰ ওজনটো গৈ আপোনাৰ 14-15 কেজি ইমানখিনি আপোনাৰ ৱেট এটা আপোনাৰ ৰাজহাড়ত পৰে গতিকে আপোনাৰ সদায় ডিঙিটো ষ্ট্ৰেট কৰি ৰাখাটো অতি প্ৰয়োজনীয় বেকা কৰি ৰাখিলে আপোনাৰ আগফালে যদি আপুনি বেকা হৈ থাকে আপোনাৰ ডিঙিটো তেতিয়াহ'লে আপোনাৰ স্পন্ডলাইচিছৰ প্ৰব্লেমটো অতি সোনকালে হৈ যোৱাৰ চান্স থাকে তাৰমানে এই সাৰ্ভাইকেল স্পন্ডলাইচিছৰ লক্ষণ হৈছে যে আপোনাৰ কি লক্ষণ দেখা পালে আপুনি গম পাব যে সাৰ্ভাইকেল স্পন্ডলাইচিছ হৈছে তাৰ প্ৰধান লক্ষণটো হৈছে আপোনাৰ যে আপোনাৰ ফাৰ্ষ্টতে আপোনাৰ সাৰ্ভাইকেল এৰিয়াত আপোনাৰ ডিঙিত বিষ অনুভৱ কৰিব আপুনি বিষ এটা বহুত বিষটো লাহে লাহে বাঢ়ি গৈ থাকিব ফাৰ্ষ্ট ষ্টেজৰ পৰা আপোনাৰ এটা বিষ অনুভৱ কৰিব আৰু এই বিষটো লাহে লাহে আপোনাৰ ডিঙিৰ পৰা শোল্ডাৰত আহিব শোল্ডাৰৰ পৰা লাহে লাহে হাতৰ তলফালে যায় বিষটো এনেকৈ যে শোল্ডাৰত আহিলে বা হাতত গ'ল এনেকৈ যোৱাৰ মেইন কাৰণটো হৈছে আপোনাৰ যে আপোনাৰ মেৰুদণ্ডৰ ভিতৰত দি স্পাইনাল কৰ্ডডাল যে আমাৰ ব্ৰেইনৰ পৰা যিডাল মেইন হিপা ওলাই আহে স্পাইনাল কৰ্ড ওলাই আহে সেই স্পাইনাল কৰ্ডৰ পৰা গোটেই বডিত আপোনাৰ আমাৰ নাৰ্ভাছ সিস্টেমটো নাৰ্ভবিলাক গৈছে গোটেই বিঅপি আছে গতিকে যেতিয়া আপোনাৰ ইণ্টাৰভাৰ্টিবল ডিস্কটো ক্ষয় যায় মেৰুদণ্ডত যেতিয়া আমাৰ ৰাজহাড়ৰ ডিস্কটো যেতিয়া ক্ষয় যায় ক্ষয় যোৱাৰ ফলত হাড়িটো অলপ তলফালে দাবি আহে নামি অহাৰ ফলত এই হাড়িডালে এই মেৰুদণ্ডৰ হাড়িয়ে যদি আপোনাৰ এই নাৰ্ভাছত যদি স্পাইনাল কৰ্ডত যদি পিঞ্চ কৰে তেতিয়াহ'লে যলৈকে আপোনাৰ নাৰ্ভটো বিঅপি গৈছে আপোনাৰ হাতৰ আঙুলিলৈকে যদি নাৰ্ভ আপোনাৰ বিঅপি গৈছে তেতিয়াহ'লে আপোনাৰ লাহে লাহে বিষটো আপোনাৰ শোল্ডাৰৰ পৰা লাহে লাহে হাতেদি গৈ কিনে আপোনাৰ হাতৰ আঙুলিলৈকে বিষটো বিঅপি যায় আৰু আপোনাৰ ডিঙিৰ মুভমেন্টটো পেইনফুল মুভমেন্ট হ'ব আপুনি যদি ডিঙি এফালে বা এফালে ঘূৰায় ডিঙিটো ঘূৰালে আপুনি বিষ আৰু বেছি বিষ অনুভৱ কৰিব গিডিনেছ ফিল কৰিব আপুনি ডিঙি মাথা ঘূৰোৱা এটা অনুভৱ কৰিব গাটো দুৰ্বল আপোনাৰ হাতৰ মাসলখিনি উইকনেছ হৈ যাব হাতত বেছি শক্তি নোপোৱা নিচিনা লাগিব আৰু পাছফালে কন্টিনিউয়াছলি এটা হেডেক আপুনি মাথা বিষো অনুভৱ কৰিব তো কিছুমান এক্সপাৰ্ট ডক্টৰে পেশেন্টৰ হিষ্টৰী চাই যে কেনেকা বিষ হৈছে মুভমেন্টত কেনেকা বিষ হৈছে এনেকৈ গোটেইখিনি কথা সুধিয়ে গম পাই যে সাৰ্ভাইকেল স্পন্ডলাইচিছ হৈছে বুলি বা তাৰ পিছতো যদি ভালকৈ কনফাৰ্ম হ'ব কাৰণে ডক্টৰে পেশেন্টক এক্সৰে কৰিব দিয়ে নেকত এক্সৰে কৰিব দিয়ে তা এক্সৰে কৰিলেও ধৰা পৰে বা কিছুমান পেশেন্টক আকৌ সিটি স্ক্যানো কৰিব দিয়ে বা তাৰ ওপৰতো আকৌ কিছুমান পেশেন্টক এমআৰআইও কৰিব দিয়া দেখা পোৱা যায় তো এনেকৈ পেশেন্টৰ এক্সৰে বা সিটি স্ক্যান বা এমআৰআই কৰিও এই স্পন্ডলাইচিছ বেমাৰটো কনফাৰ্ম কৰিব পাৰি আৰু ট্ৰিটমেণ্টত আপোনাৰ স্পন্ডলাইচিছৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মেইনলি তো ডক্টৰে আপোনাৰ যদি সাৰ্ভাইকেল স্পন্ডলাইচিছে হৈছে বা লম্বাৰ স্পন্ডলাইচিছে হৈছে পেশেন্টক কণ্ডিশ্যন চাই ডক্টৰে ৰেষ্ট ল'ব দিয়ে 1 মাহ 1.5 মাহ এনেকৈ ৰেষ্ট ল'ব দিয়ে তাৰ পিছতো পেশেন্টক পানী বেছিকৈ খাব দিয়া হয় আৰু এক্সাৰসাইজ কিছুমান আছে স্পন্ডলাইচিছৰ ক্ষেত্ৰত এক্সাৰসাইজটো কম্পালসাৰী হিচাপে দিয়ে ডক্টৰে এক্সাৰসাইজটো কৰিবই লাগে লগতে আপোনাৰ ডিঙিত সাৰ্ভাইকেল কলাৰ লগাব দিয়ে সাৰ্ভাইকেল চাব আপোনাৰ কিছুমান পেশেন্টে ডিঙিত কিবা এটা কাপড়ৰ নিচিনা লগাই থয় তো হেতুক সাৰ্ভাইকেল কলাৰ বুলি কোৱা হয় গতিকে কলাৰটো লগাব দিয়ে মই এইটো ভিডিঅ' বহুত দীঘল হৈ গৈছে তো গোটেই মেডিচিনৰ কাৰণে ৰিভিউ ভিডিঅ' এটা বনাম মই নেক্সট গতিকে মই নেক্সট ভিডিঅ'টো আপোনালোকে চাব নাপাহৰিব তাতে মই গোটেই স্পন্ডলাইচিছৰ মেডিচিন ৰিভিউ কৰিম
গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব থাকিলে আপোনালোকে কমেণ্টছ কৰি মোক সুধিব পাৰে, মই আপোনালোকক নিশ্চয় উত্তৰ দিম।